উন্নয়নৰ দিশে এখোজ। দীপক কুমাৰ দাসৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। NFPI ডাক কৰ্মচাৰী ইউনিয়নসমূহৰ সমন্বয়ৰক্ষী সমিতি অসম আৰু উত্তৰ পূৰ্বাঞ্চল গুৱাহাটীৰ উদ্যোগত বৃহস্পতিবাৰে দেশজোৰা সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নলবাৰী জিলাতো পুৱা 10 বজাত ডাকঘৰৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ডাক কৰ্মচাৰীসকলে বিভিন্ন দাবীৰ সন্দৰ্ভত প্লে কাৰ্ড, শ্লোগান ইত্যাদিৰে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰি ডাক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ অতি সোনকালে সমাধান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়। আমাৰ দাবীসমূহ হৈছে নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰা। 2 নম্বৰতে আছে 50 আৰু 55 বছৰৰ ঊৰ্ধ্বৰ কৰ্মচাৰী বাধ্যতামূলক অৱসৰ দিয়াৰ আদেশ প্ৰত্যাহাৰ কৰা। মৰগীয়া বনজ অতি শীঘ্ৰে আদায় দিয়া। নতুন পদৰ সৃষ্টি আৰু খালী পদ পূৰণ কৰা। ডাকঘৰকে ধৰি BSNL, ৰেল, প্ৰতিৰক্ষা, বীমা, বেংক, বিদ্যুৎ খণ্ড, বিমানবন্দৰ, কয়লা, তেল আৰু গেছ আদি সকলো ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা। 7ম দৰমহা আয়োগত দৰমহা উন্নীতকৰণৰ মন্ত্ৰী পৰিষদৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰা। গ্ৰামীণ ডাক সেৱক, কেজুৱেল আৰু ঠিকাভিত্তিক শ্ৰমিকৰ চাকৰি নিয়মীয়াকৰণ কৰা। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা। এইকেইটাই আমাৰ মুখ্য দাবী।